আপোনালোকে যদি কেতিয়াবা মধ্য অসমৰ ফালে আহে তেনেহ'লে ইয়াত ৰৈ ফটো এখন উঠি ফেচবুকত দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে চাই আছে জেডি ব্লগছ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পূজা চাবলৈ। তেনেহ'লে বলক পূজাতনো কি হয় দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। যিহেতু আন্ধাৰ হৈ গ'ল সেইবাবে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বেক কেমেৰাত কৰা হৈছে। তেনেহ'লে বলক আগলৈ আৰু সুন্দৰ সুন্দৰ জেগা আছে আপোনালোকে চাই থাকক। সকলোকে এনেকৈ দেখি বহুত ভাল লাগিছে, যিহেতু বহুত দিন কোনো কাকো লগ পোৱা নাছিলে। চ' ভাল লাগিছে। তেনেহ'লে বলক আগলৈ চাই থাকক। আপোনালোকে বেছি দীঘলীয়া ভিডিঅ' চাই ইমান ভাল নাপায়, চ' আমনি পায়, সেইবাবে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। ত' আজিলৈ বাই বাই।